হেই গাইজ, সকলোৰে খবৰ ভালনে? মই ভালে আছোঁ। জাষ্ট টোপনিৰ পৰা উঠিছোঁ আৰু চকু কেইটা চাই আপোনালোকে গম পাইছে চাগে কেনেকুৱা হৈ আছে। ৰাতি শুবলৈ নাপালে অৱস্থা বেয়া হয়। মোৰ কিন্তু একেবাৰে ওলোটা। ৰাতি শুলে নুশুলে নাই, বাট দিনত আমি শুৱেই। ৰাতি আমি নিশাচৰ প্ৰাণী হয়। লাগিলে গোটেই ৰাতি ফ্ৰী ফায়াৰ খেলি মোবাইল চাম, কিবা কিবি কৰি পাৰ কৰাই দিম, বাট দিনত হ'লে নহ'ব। দিনত হ'লে টোপনি দিবই লাগিব। বিষয়টো ওলোটা হৈ গ'ল লাইফটো। আৰু এতিয়া এনেই অকণমান ওলাই আহিলোঁ, জাষ্ট টোপনিৰ পৰা উঠিছোঁ। ভাল লগা নাই আৰু এইটো সময়ত অকণমান ফুৰিলে ভাল লাগে। সেয়া পশ্চিমৰ বেলি প্ৰায় মাৰ যাওঁ যাওঁ অৱস্থা, আৰু এইটো টাইমত যদি ফটো উঠা হয় খুব ধুনীয়া হয়। কিন্তু এফালে বেলিটি মাৰ যাওঁ যাওঁ অৱস্থা, প্ৰায় মাৰ গ'লেহি, আৰু আনফালে আকাশত সৌটো জোন ওলাই আহিলেহি। আৰু জোনাকী ৰাতিত ফুৰিবলৈ কিমান যে ভাল লাগে। আমি আগতে খুবেই জোনাকী ৰাতিত ওলাই আহোঁ ৰাস্তালৈ। ভাল লাগে গৰমৰ দিনত জোনাকী ৰাতিৰ পোহৰত ফুৰিবলৈ। আচ্ছা বন্ধুসকল, সৰুতে কোনে মায়ে এই জোনবাইক মামা বুলি মাতিবলৈ শিকাইছিলে? আমাক কিন্তু কৈছিলে জোনবাই মামা বুলি, তেনেকুৱা। আৰু জোনাকী ৰাতিত ঢাৰি বা পাতিত বহি লৈ কোনোবা বয়সীয়াল ব্যক্তিয়ে বিভিন্ন ধৰণৰ সাধু কথাবোৰ কয় ন, তেতিয়া ভাল লাগে। আজিকালি যুগটো যান্ত্ৰিকতা আৰু ডিজিটেল যিমান হৈ গৈছে, সেই মাধুৰ্যবোৰ আমাৰ পৰা যেন ক্ৰমান্বয়ে হ্ৰাস পাই গৈছে, আৰু সেই দিনবোৰ খুব মধুৰ আছিল। ডিজিটেল যুগ আহিল যদিও উন্নতি হ'ল, কিন্তু বহু কিছু আমাৰ পৰা হেৰাই গ'ল, আৰু এদিন মানুহৰ সৃষ্টিবোৰেই মানুহৰ ধ্বংসৰ কাৰণ হয়তো হৈ পৰিব। সমৰ্থন কৰক বা নকৰক, কথাটো একেবাৰে সত্য যে মানুহৰ সৃষ্টিবোৰে এদিন মানুহৰ ধ্বংসৰ কাৰণ হৈ পৰিব। সেয়া আমি দেখি আহিছোঁ। আজি AI হওক আৰু ৰবট ফিল্মটো দেখিছোঁৱে, কেনেকৈ ৰবটে মানুহক জীৱনত ধ্বংস কৰি পেলায়। তাৰপাছত আমি সদ্যহতে হৈ যোৱা চাইনিজ ভাইৰাছ, যাক আমি কি কয় কৰোণা ভাইৰাছ বুলি নাম দিছিলে বৈজ্ঞানিকসকলে। তাৰপাছত এটম বম, বিভিন্ন ধৰণৰ বস্তুবোৰ মানুহে আমি সৃষ্টি কৰিছোঁ ন। চ' মানুহৰ সৃষ্টিবোৰ এদিন ধ্বংসৰ কাৰণ হ'বই।